নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি ভাঙন মাছৰ লগত বেঙেনা পোৰা দি বনাম। আপোনালোকে চাবচোন দেই, ৰেচিপিটো বহুত ধুনীয়া হ'ব খাবলৈ। এতিয়া মই বেঙেনাটো পুৰি লৈছোঁ, তাৰ পাছতহে মাছখিনি ভাজি লৈ মই বেঙেনা এটা পুৰি লৈছোঁ, অকণমান ডাঙৰ বেঙেনাটো। তাৰ পাছত মই গোটেইখিনি ৰেডি কৰি লৈ লাহে লাহে বনাম আৰু। এতিয়া বৰ্তমান বেঙেনাটো পুৰি লৈছোঁ আৰু মাছখিনি ভজা নাই, মই ইয়াতে এনেকৈ ধুই আনি ৰাখিছোঁ ইয়াত। এতিয়া প্ৰথমে মই বেঙেনাটো পুৰি লওঁ গেছত, তাৰ পাছত গোটেইখিনি ৰেডি কৰি লৈ আকৌ মই দেখাওঁ আপোনালোকক। এতিয়া চাওকচোন, মই বেঙেনাটো পুৰি হৈ গ'ল আৰু মই ইয়াতে অলপ পানী দিম। বেঙেনাটো গুচাই ল'লোঁ, লৈ ইয়াত অলপ পানী দিম। এতিয়া এইখিনি সানি ল'ম ভালকৈ। ভালকৈ সানি ল'ব লাগিব এইখিনি। ভালকৈ সানি ল'লে বস্তুটো তৰকাৰীখিনি খাবলৈ ভাল হ'ব। হাতেই সানিছোঁ আৰু এনেকৈ হেতা দি ভাগি থাকিলে ভালকৈ ভাঙা নাযায়। হাতেই সানি দিছোঁ মই। হাতখন ভালকৈ ধুই লৈছোঁ আকৌ। এনেকৈ সানি ল'লোঁ। এতিয়া এটা মই জলফাই টেঙা বইল কৰি থৈছোঁ, সেইটো সানি ল'ম। এতিয়া মই কেৰাহীটো গেছত পাতি থৈছোঁ, কেৰাহী গৰম হৈছে। এতিয়া মাছখিনি ভাজি ল'ম। এতিয়া তেল দিছোঁ। তেল গৰম হৈয়ে গ'ল, কেৰাহীটো পাতি থোৱা সময় হৈছে। মই এইখিনি কৰি থাকোঁতে মানে কেৰাহী বেছিয়ে গৰম হৈ গ'ল। আৰু মাছখিনিত এয়া নিমখ হালধি সানি ৰাখিছিলোঁ, সেইখিনি এতিয়া মই এয়া গৰম তেলত এটা এটাকৈ দিম। মাছকেইটা মই এটা এটাকৈ ভাজি ল'ম ধুনীয়াকৈ। মাছখিনি ভজা হ'লে মই তৰকাৰীখিনি বনাম, তাৰপিছত মই দেখাম আৰু ভালকৈ। এতিয়া চাওকচোন, মাছখিনি ভজা হৈয়ে গ'ল। এতিয়া মই মাছখিনি এটা এটাকৈ নমাই আছোঁ আৰু। এয়া চাওক, মাছখিনি ভজা হৈ গ'ল। এতিয়া মই তেলত দিবৰ কাৰণে শুকান জলকীয়া, পিঁয়াজ আৰু তৰকাৰীত দিবৰ কাৰণে ধনিয়া পাত আৰু এটা জলফাই সিজাই থৈছোঁ। আৰু এতিয়া মই ইয়াতে অলপ পাঁচফোৰণ দিম। এয়া পাঁচফোৰণ। এয়া শুকান জলকীয়া দিছোঁ। এতিয়া পিঁয়াজখিনি দিম। জুই বেছি হৈছে, গেছৰ ফ্লেমটো কমাই দিছোঁ অলপ। মাছ ভাজি আছিলোঁ যে তেলটো বেছি গৰম হৈ গৈছে কাৰণে ধোঁৱা ওলাই গৈছে। সেইখিনি ভজা হ'লে ভালকৈ মই হালধি আৰু নিমখ দিম। এয়া হালধি দিছোঁ চামুচ,
আৰু নিমখ দিলোঁ অকণমান লৰাই লওঁ এতিয়া পানী দি সানি থোৱা বেঙেনাখিনি ইয়াতে দি দিম এইখিনি বেঙেনাখিনি মই ইয়াতে ঢালি দিছোঁ এইখিনি অকণমান সময় ভাজিম আৰু বেলেগ মছলা নিদিওঁ ধনিয়া পাত দিম আৰু সিজাই থোৱা জলফাই টেঙাটো ইয়াতে দি দিম আৰু অলপ পানী দিম গৰম পানী জলফাই টেঙাটো অকণমান সানি লৈছোঁ পানী অকণমান দি তেতিয়া অলপ টেঙা হ'ব আৰু চাওকচোন এনেকৈ বনাই খাবচোন বৰ সোৱাদ হয় তৰকাৰীখন ভাঙন মাছ আৰু বেঙেনা পোৰা আৰু জলফাই আৰু শেষত ধনিয়া পাত দিব খাই বৰ সোৱাদ পাব তৰকাৰীখন ঠাণ্ডা দিনত এনেও এইটো খাই ভাল লাগে জলফাই টেঙা দি বেঙেনা পোৰা তৰকাৰীটো খিনি ভজা হৈ গৈছে আৰু এতিয়া মই সানি থোৱা জলফাইটো দি দিম ইয়াতে ইয়াত চাওকচোন এতিয়া ধুনীয়া ৰং আহিছে তৰকাৰীখনৰ ৰংটো ধুনীয়া হৈছে এতিয়া অলপ সময় ভাজিলোঁ যে এনেকৈ অলপ সময় ভাজি ল'ব তৰকাৰী জলফাই দি বনালে এতিয়া মই ইয়াতে গৰম পানী দিম হৈ যাব আৰু বেছি পানী নিদিওঁ এনেকুৱাকৈ ৰাখিম এতিয়া মই অলপ সময় ঢাকন দিম ইয়াতে এতিয়া এইখিনি হৈ গৈছে আৰু মই এয়া চাওকচোন ইমান ধুনীয়া কালাৰ আহিছে এতিয়া হৈ গ'ল এইখিনি আৰু অলপ ধনিয়া পাত আছে দি পেলাই মই নমাই ৰাখিম এইখিনি গেছৰ ফ্লেমটো অফ কৰিছোঁ এতিয়া এয়া আৰু শেষত এতিয়া অলপ ধনিয়া পাত ছটিয়াই থ'ম ইয়াতে এতিয়া ভাল গোন্ধ আহিব ইয়াৰ পৰা মোৰ ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব চাওকচোন ধুনীয়া কালাৰ আহিছে